আমি আমাৰ গন্তব্য স্থান আহি পালো হয় হয় ভাল লগা হৈছিল গাইজ ভাল লগা হৈছে এইটো বৰষাই ব্লগ বনাই আছে মানে আমাৰ ফালে ব্লগাৰ আৰু মইয়ে যি একেবাৰে বেকাৰ চব অসমীয়া মানুহে গাইজ চবে এইকৈ দিনা ধান মেলি দিব কিবা মেলি দিব বিহুৰ কাৰণে হে বয়াকে চাইছে তো গাইজ এয়া পূজাৰ ঘৰ এই চাওক থৌকা ফুল মোক চাওক ফটো উঠোৱা ভাল হ'ব এইখিনিত গাইজ এইটো পূজাৰ সন্তান খুৰীমা গাইজ খুৰীমা গাইজ পূজা হিলাচ কৰছি অ পূজা দেখাত একে কিবা পাৰ্থক্য দেখিছে আপোনালোকে দুটাৰ মাজত কিবা পাৰ্থক্য দেখিছে আপোনালোকে এইটো একদম আমাৰ অনুৰ দৰে চাওক নাই কি মৰম লগাটো মই কিন্তু ডাবল কি মৰম লগা কিয় তুই দেখা নৰা অসতে দোকান হলে কি হবে বাহিৰত বানতে মিলতে সেই মাখাই যায় আনি কিতাবাই দিছিল আমি খাওয়াৰ পিছত অকস্মাত মনত পৰছি যি চাও দিছিল মানে ভিডিও কৰিব লাগে বুলি কি দিছিল জানে গাইছ এইটোকে আৰু চুঙা পিঠা আৰু মালপোৱা আৰু চাহ আমি মানে মোৰ শেষে মই খাই আছো মানে আহিয়ে হামলা দি দিছো না এই কাৰণে মানে ঘৰত খাবা না পইনা গাইছ ভিডিও কৰিব খা না গাইছ এই গাইছ এই আহিয়ে শেষ মলে যে সবতকে বাচি আছিল সেইকাৰণে ভিডিওটো বনাব পাৰা গৈছে আমি দুটাই খাওনে কাৰণে এখনি বাচি আছে এইটো গাইছ এয়া চাওক আমাৰ ব্লগাৰ বাইদেউ আলু কাটিছে আৰু লগত বান্ধৱী এয়া বৰ্ষাৰাণী বৈশিষ্ট্য আমি অলপ পিছত মাংস বনাম মানে ময়ে বনাম আৰু ইহঁতে খাব আৰু তাই একো কাম কৰে নে তাই গেছে একো কাম কৰে নাই মই নাজানো মই কি কৰিম কি কৰো তাই ফটোগ্ৰাফি ভিডিঅ'গ্ৰাফি কৰি আছো গাইছ এটা আপোনালোকক মই কোৱা দেখাম মই জানো চবেই দেখছি তথাপি দেখাম মইহে ৰছো ইমান দূৰত অ বহুত দূৰত পানী আছে দহকে ধৰিলে দিছোন আহি আছে হেল্প লাগব Oh my god, you want to struggle? তাতে ওলে বলিছো আমি উঠাই আৰবাৰ নেই হাওনো তাতে যদি ওলে বলি যাওঁ আমি উঠাই আৰবাৰ নেই ভিডিঅ' কৰাই কি হৈ হ'ব কাৰণ দে হ'ব দে আঠুৱা তো গাইস আমার পূজায় জুই ধৰি আছে আপোনালোকক দেখাই আছো ৰবক পাৰবা তুমি আহন বই খাইছি এই এটাই তো মোবাইল আছে বাখৰিত জুই লগে তাৰ পিছত কাট কৰি দিবা বাখৰিত সোনকালে লাগে ভিডিঅ' কল কৰ মতে ভিডিঅ' কল
এই ফুটো দিয়া বাখাৰ পিঁয়াজ আৰু গণপাত দিয়া হৈছে উঠাবই নৰোহে গাইছ একচুৱেলি কিহৰ ব্লগ এতিয়া মানে ব্লগ মানে কিবা খানা বনাব ব্লগ তেল কম হ'লে হয় নেকি এতিয়া আমাৰ আলু দি দিলে আলু মই ব্ৰইলাৰ মাংস বনালি না মই বেলেগকে ৰান্ধিম মোক অৰ্ডাৰ দি ৰাখিবি এই নহয় মই তোক অৰ্ডাৰ দিয়া নাই মই কথাটো কৈছোঁ মই মাংস সিজি যাব কিন্তু মই আলু সিজি নাই মই চব সিজে ঘৰত ৰান্ধিতো মোক চবেই যায় ইটা মাংস হাতত মুখে ঢালি দি পানী আছে পানী হালধি কমে হ'ব সেই লৈ দে বেছিলি পাউডাৰ আৰু গৰম গৰম মছলাটো লাষ্টতহে একদম লাষ্টত নহ'লে এতিয়াও নালাগে হালধি দি দিলোঁ গান থাকিব লাগিব এতিয়া নিমখ ৰ'ব এয়া অঘটন নিমখৰ আন্তাজটো পাবি না এইফালে কমেই হ'ব কম হ'ব এনে লাগছে নহয় এতিয়া নাগে নালাগে দে মই একো নকওঁ এই চোৱা মই বাৰু মাংস খাব পৰা হৈছি গাইছ জিৰা জলজিৰা খাব পৰা হৈছি তাতে কি না ৰান্ধনি নাচে কি দি আছে সেইটো কি নাচনো এই বাপা ৰে একলাখান মানে নিজৰ মুখখন দেখাত ইমান মানে আচল মতে একদম মুখখন দেখাটো বিচাৰিছাই না নাই বিচৰা নাই এয়া মাংস বনোৱাতে কাজিয়া কি হ'ল এই সব ঘৰুৱা মছলা আৰু মেকুৰীটো হিৰইন অফ দা ডে চাওক লগতে আছে চালাড এটা ফটো দিলো মানে হেৰিত ল'ব না থামনেলো গাইছ এটা আমি তলতে বহি লৈছো গাইছ একেলগে খাম লগ হৈ মজাই বেলেগ তো গাইছ এতিয়া আমি মানে অলপ ফুৰিব যাই আছো অলপ পিছত ফুৰিছো অলপ খাই বেগে নিজৰ গাড়ী হেল্প পাইছে তো এখানে কি জায়গা বুলি কয় পূজা এখানে আনন্দপুৰ মই জানো বুজা অনু কেনেকে জানা দৌৰক আমাৰ দেৰি হৈছে গাইছ আমি কিবা এটা চাই যাওঁ
গাইজ এইটোৰ কাৰণে আমি দৌৰি দৌৰি আহিছো হা পূজা তালাছো তালা নহয় শ্ৰী শ্ৰী দামোদৰ দেৱ আছে এখন ঠাণ্ডা বহুত একদম বহুত